हेलो फ्रेंड्स स्वागतम जनाइছো আপোনালোকক জ্ঞান পৰি চেনেলৰ আজিৰ এইটো নতুন ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম বৰষুণৰ বিষয়ে যি দেখাত তেনেই সাধাৰণ যি বিশ্ব ব্ৰহ্মাণ্ডৰ অদ্ভুত ঘটনাবোৰৰ ভিতৰত অন্যতম এক ঘটনা যাৰ অবিহনে পৃথিৱীত মানুহৰ কোনো অস্তিত্ব নাই যাক প্ৰকৃতিৰ কিছুমান অদ্ভুত আৰু ৰহস্যময় শক্তিয়ে প্ৰস্তুত কৰে যাৰ আঁৰত লুকাই আছে বিজ্ঞান যাৰ বিষয়ে আজিও আমি অজ্ঞান বহু সংখ্যক লোকে নাজানে বৰষুণ কেনেকৈ হয় আপুনি হয়তো ভাবিছে যে বৰষুণৰ পানী ভাৱ হৈ ওপৰলৈ যায় আৰু পুনৰ বৰষুণ হৈ মাটিত পৰে যিদৰে আমি স্কুলত পঢ়ি আহিছোঁ কিন্তু ইয়াৰ আচল ৰহস্য লুকাই থাকে ডাৱৰৰ আঁৰত কিন্তু কি ইয়াৰ ৰহস্য কিদৰে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা অহা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা আৰু পৃথিৱীত থকা সূক্ষ্ম জীৱই বৰষুণ হোৱাত সহায় কৰে বলক জ্ঞান পৰি চেনেলৰ আজিৰ এইটো ভিডিঅ'ৰ যোগেদি উদ্ঘাটন কৰোঁ প্ৰকৃতিৰ এইটো অদ্ভুত পৰিঘটনা দ্য চায়েন্স বিহাইণ্ড দ্য ৰেইন অৰ্থাৎ বৰষুণৰ বিজ্ঞানৰ বিষয়ে গতিকে চাই থাকক আজিৰ এইটো ভিডিঅ' যিদৰে আমি আগতে জানি আহিছোঁ যে যেতিয়া বৰষুণৰ পানী ভাৱ হৈ ওপৰলৈ যায় তেতিয়া ই বৰফলৈ ৰূপান্তৰিত হয় কাৰণ আকাশৰ ওপৰত উষ্ণতা 0 ডিগ্ৰী চেলচিয়াছতকৈ কম হয় কিন্তু ভাৱ হৈ যোৱা এই পানীৰ টোপালবোৰ বৰফলৈ ৰূপান্তৰিত হ'বলৈ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ মাটিৰ কণাৰ প্ৰয়োজন যাতে ইয়াৰ চাৰিওফালে ই বৰফৰ ক্ৰিষ্টেল বনাব পাৰে কিন্তু প্ৰশ্ন হয় ক'ৰ পৰা আহে এনেধৰণৰ মাটিৰ কণিকাবোৰ আৰু এই মাটিৰ কণিকাবোৰ আহে পৃথিৱীৰ বিভিন্ন ঠাই যেনে সাগৰ জংঘলত লগা জুই ধোৱাৰ পৰা মৰুভূমিৰ ধুমুহাৰ পৰা আৰু কিছুমান কণা আহে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা যাক কোৱা হয় মাইক্ৰ'মিটাৰাইট আৰু ইয়াৰ পৰা আৰম্ভ হয় বৰষুণৰ বিজ্ঞান যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা অহা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ আৰু পৃথিৱীৰ পৃষ্ঠৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ ওপৰলৈ যায় তেতিয়া আকাশৰ ওপৰত থকা পানীৰ কণিকাবোৰে ইয়াৰ চাৰিওফালে ক্ৰিষ্টেলাইজ হৈ যায় আৰু এনে পৰিঘটনা দিনত কোটিবাৰ হয় আৰু ইয়াৰ প্ৰমাণ বৰষুণ হিচাপে আমি পৃথিৱীৰ চাৰিওফালে দেখা পাওঁ যেতিয়া এটা পানীৰ টোপালে এটা মাইক্ৰ'মিটাৰাইট বা এটা মাটিৰ কণাৰ চাৰিওফালে ক্ৰিষ্টেল ফৰ্ম কৰে তেতিয়া আন পানীৰ টোপালবোৰে এইটো ক্ৰিষ্টেলৰ লগত লগ হৈ বৰফলৈ ৰূপান্তৰিত হ'বলৈ ধৰে আৰু এনেকৈয়ে বহুত পানীৰ টোপাল লগ লাগি স্ন'ফ্লেক প্ৰস্তুত হয় আৰু যেতিয়া ই গধুৰ হয় তেতিয়া ই তললৈ সৰি পৰে আৰু যেতিয়া ই তললৈ নামি আহি থাকে তেতিয়া গৰম বায়ুৰ কাৰণে এই বৰফ গলি পুনৰ পানীলৈ ৰূপান্তৰিত হয় আৰু অৱশেষত বৰষুণ হিচাপে পৃথিৱীত পৰে আৰু ইয়ে হৈছে বৰষুণৰ বিজ্ঞান কিন্তু ইয়াৰ ৰহস্য ইয়াতে সমাপ্ত নহয় কি আছে ইয়াৰ আন ৰহস্য যাৰ ফলত দেখা যায় পৃথিৱীত আন বহুতো অদ্ভুত ঘটনা আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰে যেন যিদৰে বৰষুণৰ পানী আপুনি ভাল পায় ঠিক তেনেদৰে যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে কৰি দিয়ক ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ।